নাই ক'ত গৈছে এইটো চাউল দুইবাৰ পোৱা চাউল ক'ত গৈছে ক'ত বিচিছে ক'ত খাইছে লুকাই ৰাতি দিনত হালকাত মানুহ কৈ ৰজা পথাৰ মানুহৰ কাৰণে বিচি দিয়ে বস্তা বিচি দিয়ে এইটো আমাৰ দৰ্শে চাই বিচাৰ কৰি দিয়ে na khaunga lapen na khilne dunga apor ho dealer hemphu mate fp shop hemphu Pankaj Langthasa radaphan kiron nangji asangalong kepanglim dun ke claim akoi Kevan birta kelong panatengke hauraghat number 2 reng journey dimasa arongalong fp shop hemphu mate dealer hemphu Pankaj Langthasa ke radatumaphan sangke ronangji ateng pen ron pon pesi kepanglim asai si claim thurong lapen akimi ration card ka silama long ta inudalong pharohini pen pharopli anke hang padopon posi Ferangke atheng no Gunaram Bipul Pranav Jituraj lapen Birbon athom pen than pachini ponposi Ferangke pen berta napale. Mor naam Pranab Porbatsa, mor village Nongpu reng jaroni. Moi Sri Pankaj Langthasar against Durnitir against Saulor against moi Nongpu reng jaroni gaor bakinda hoikini card holder hoikini moi tar against aji eta অতি মন দুখেৰে মই তাৰ ওপৰত এটা কমপ্লেইন আহিব মই বাধ্যতা হ'ল মই এই মিডিয়া থ্ৰু দি মই আমাৰ মিনিষ্টাৰ এমএলএ অনাৰেবল এমএলএ আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰক মই এইটো জনাব বিচাৰিছোঁ যোনটো কেলেংকাৰী আমাৰ দুখীয়া মানুহক যোনটো খাবলৈ চাউল এটা দিছে সেইটো চাউলটো কমকৈ দি আছে আৰু চেঞ্জ ফ্ৰম আমাৰ লকডাউনৰ পৰা আমাক এইটো এডিশ্যনেল চাউলটো দিয়া নাই সেইটো মানে মই অতি একদম মন দুখেৰে মই কমপ্লেইন আমাৰ ৰেছপেক্টেড অনাৰেবল এইটো চিএমক ছাৰক মই মানে অতি সোনকালে এইটো একশ্যন ল'বলৈ মই মানে অনুৰোধ জনাইছোঁ। বিপুল পৰ্বত চাক 2 নং জাৰ্নি মোৰ গাঁও আমাৰ গাঁৱত আজি দুৰ্নীতি পংকজ লাংথাছাই পংকজ লাংথাছাৰ ডিলাৰত আজি চাউল নোপোৱাৰ কাৰণে আমি ৰাইজে আগবাঢ়ি আহিছোঁ গতিকে ৰাইজক আমি সবক শুনাই আছোঁ এই চাউলটো আমি যোনটোত আমি 35 কেজি চাউল পাব লাগে মাহত দুইবাৰকৈ চাউল পাব লাগে সেইটো আমি এবাৰহে পাওঁ সেইটো এবাৰ পোৱাতেও আমাক কমকৈ দিয়ে পংকজ লাংথাছাই আজি ৰাইজক ঠগাই কিমান যে সি দুৰ্নীতি কৰি খাই আছে কিন্তু ৰাইজে সবক বুৰ্বক কৰিহে ৰাখিছে তেওঁ গতিকে ৰাইজৰ ওপৰত আমি সবক জনাই পেলাই আমি আগবাঢ়ি আহিছোঁ গতিকে পংকজ লাংথাছাক কি কৰিব লাগে ৰাইজে সেইটো বিবেচনা কৰি পেলাই আমাৰ মতেতো মিডিয়াৰ ওচৰত আহি মিডিয়াক লৈ আমি সবক জনাই দিছোঁ যে আমাৰ ছাৰ তুলিৰাম ছাৰক দৰসিং ছাৰক কিলিং ছাৰক এইবিলাকক সব অনুৰোধ কৰিছোঁ গতিকে এই আমাৰ দুৰ্নীতিটো যেনেবা আপোনালোকে হিমন্ত ছাৰকো আমি জনাইছোঁ যে আমাৰ এই দুৰ্নীতিটো আপোনালোকে একশ্যন ল'ব লাগে গতিকে আমি ভাল পোৱা নাই এই পংকজ লাংথাছাৰ ব্যৱহাৰখিনি তাৰ ইচ্ছামতেহে এইবিলাক কামটো সি কৰি আছে নিজৰ যেনেবা ভঁৰালত থৈ নিজৰ টকা পইচা দিয়াত তেনেকুৱাই সি কৰি আছে ৰাইজৰ চাউলটো গতিকে লকডাউনৰ চাউল আমি গোটাইটো সেই 2 বছৰ ধৰি সি নিজে খাই আছে গতিকে নমস্কাৰ মই এইখিনিতে কৈ মোৰ নাম শ্ৰী গুণাৰাম হাপিলাছা গাঁও ৰেং 2 নং ৰেং জাৰণি চাউলৰ বিষয়লৈ আজি হেৰি কৈছোঁ চাউলৰ কেলেংকাৰী শ্ৰী পংকজ লাংথাছা ডিলাৰ আমি যিটো মাহত চাউল পাব লাগে সেই চাউলখন আমি নাপাওঁ মাহেকত যিটো আমি দুবাৰকৈ চাউল পাব লাগে তাৰ জেগাত আমি কেতিয়াবা মাহত 22 কেজি পাওঁ কোনোবা মাহত আকৌ 32 কেজিকৈ পাওঁ গতিকে সেইটো লৈ আজি আমি মিডিয়াক লৈ অলপ হেৰি কৰিছোঁ আৰু ইয়ালৈ আমি কমপ্লেইন কৰিছোঁ ডিপুত গৈখিনি ফুড এণ্ড ছাপ্লাই ইনস্পেক্টৰক আমি এপ্লিকেশ্যন দিয়া হৈছে লগতে ডিচি ছাৰকো দিয়া হৈছে তাৰপিছত লগে 1 মাহৰ ভিতৰত আহি যেনে তেনে এমাহটো দিলে চাউল পুৰাকৈ দিছে কিন্তু নেক্সট মাহত আকৌ তেনেকৈ হৈ থাকিলে আৰু লগতে কাঠৰ নামত সি 200 পৰা 400 টকাকৈ এজনৰ প্ৰতি লৈছে সি গতিকে আমাক ন্যায় লাগে ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াই কৈছিলে যে 100 গ্ৰাম চাউলো কমিব নালাগে তাৰ ভিতৰত দেখোন আমি 100 গ্ৰাম নহয় আমি 40 কেজি চাউল কেনেকৈ কম পাইছোঁ গতিকে হিমন্ত ছাৰে বিচাৰ কৰক আমাক ন্যায় লাগে আপুনি তদন্ত কৰক অতি শীঘ্ৰে তদন্ত কৰি আমাক ন্যায় লাগিব গতিকে ছাৰ মহোদয়ক আমি ক'লোঁ যে আপুনি যেনেধৰণে আপুনি
কেইবা হেৰিটো তদন্ত কৰি আমাক ন্যায় বিচাৰ কৰি দিয়ক।